So hi hello guys. আজি মই মাছবাটৰ এটা মন্দিৰত গৈ আছো। মন্দিৰটোৰ মহামুনি মন্দিৰ বহুত পুৰণা মন্দিৰ। So বলক আপোনালোকে মোৰ লগত মন্দিৰটো চাব। মই দেখুৱাম আপোনালোকক যিমানখিনি পাৰোঁ। মই এতিয়া গাড়ীত গৈ আছো। এইটো মোৰ পাপাই গাড়ী চলাই আছে। এইটো মোৰ মা, এইটো পাপাই গাড়ী চলাই আছে। আপোনালোকে আমাৰ ৰাস্তাটো এনজয় কৰক। আমাৰ এখন এল্টো 800 আছে, বেছি দামী গাড়ী নাই। এখন গাড়ী দি আমি ঘূৰি থাকোঁ আৰু। এখন ট্ৰাক, এখন হেৰি ট্ৰাক, অৰুণাচল প্ৰদেশৰ ট্ৰাক হয়। এপি অৰুণাচল প্ৰদেশ নে অন্ধ্ৰপ্ৰদেশ নাজানো আৰু কোনোবা এটা প্ৰদেশৰ ট্ৰাক হয় আৰু। গাইছ, এইটো অৰুণাচলৰ ৰাস্তা হয়। ইয়াৰ পৰা আৰু অৰুণাচল আপোনাৰ বালিমুখ কমেও 60-70 কিলোমিটাৰ হ'ব। পুৰা ৰাস্তা পাই একদম বগা ধুনীয়া ৰাস্তা। এতিয়া বনাম ভিডিঅ' অৰুণাচলৰ ফালে যায় গাইছ, আমি মন্দিৰ পাই গ'লোঁ। মন্দিৰ ৰাস্তা চৰকাৰে এতিয়ালৈকে বনোৱাই নাই ৰাস্তাটো। সেইকাৰণে গাড়ীখন অকণমান কৰি আছে। আমি মন্দিৰ আহি পাই গ'লো। এইখন আমাৰ গাড়ী, বেছি দামী গাড়ী নহয় আৰু এইখনে গাড়ী আমাৰ। চবলক আমি এতিয়া ভিতৰত সোমাই যাওঁ। এতিয়া গোটেই কাম চাম চলি আছে। চৰকাৰে বনাইছে মানে ৰাস্তাটো, বহুত হাল্লা হৈ আছে। সেইকাৰণে ভালকৈ ভিডিঅ' কৰা নহ'বই থাকে, কিবা হয় নাজানো আৰু। চাওঁ কি হয়। গাইছ, 360 ভিউ। सैंडल टैंडल खुली लो। चलो 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 चलो, हमारा महामुनि आ गया। শিলত যি ভৰি বিষাইছে। আমাৰ মাছবাটৰ এটা প্ৰসিদ্ধ মন্দিৰ এইটো। গাইছ, এইটো এটা পুখুৰী হয়।
যিটো মানে পুখুৰীত মানে মানুহে চাকি তাকি জ্বলায়। আমি সৰুতে এইটো পুখুৰীত গা ধুইছিলোঁ। এইটো পুখুৰী মহামুনিতে আছে। চাওক পুখুৰীটো কেনেকুৱা। এইটো মোৰ ভণ্টি হয়। চ' চাওক ইফালে সেইফালে ৰাস্তা আছে, ইফালে এটা মন্দিৰ, সেইটো অৰুণাচল বাইপাছ ৰাস্তা। চাওক মানুহে পুখুৰীত চাকি তাকি জ্বলাই আছে। এয়া চাকি তাকি জ্বলাই আছে, সেৱা চেৱা কৰে চাকি জ্বলাই। এইজনী মাইকী মানুহে চাউলো দি আছে দেখোন। মাছ নাই দেই, মাছ নাই, চাউল দি লাভ নাই, পুখুৰীত মাছ নাই। এইটো আমাৰ ভকত, পাপাই বুট মুগ ওলাই দি আছে। বুট মুগ মাহ প্ৰসাদ। চ' বলক গাইছ, মই আপোনালোকক মন্দিৰৰ ভিতৰতো দেখুৱাই আছোঁ। এইটো আমাৰ ভকত, আপোনাৰ ভালে আছেনে? এইটো আমাৰ মন্দিৰৰ ভিতৰটো। চ' গাইজ বলক, আমাৰ মাইতে চাকি তাকি জ্বলাব, আমি পূজা চূজা কৰোঁ। ভিক্ষাৰী হৈ আছোঁ, মানুহটো বোলে পইচা আছে। চাকি জ্বলাই আছে। গাইজ চাকি জ্বলি গ'ল। চ' গাইজ এতিয়া মই ঘূৰিম, কিবা বোলে ঘূৰিব লাগে, পাপাই ঘূৰিব পঠাইছে, একপাক ঘূৰি আহা বুলি। মন্দিৰৰ বোলে 3 পাক ঘূৰিব লাগে। জয় হনুমান, জয় শ্ৰীকৃষ্ণ, জয় শিৱদেৱ। এটা মন্দিৰত পূজা কৰা হ'ল, এতিয়া আৰু বেলেগ এটা মন্দিৰ আছে, শিৱ মন্দিৰ। সেইটো দেখা পাই আছে আপোনালোকে, এইটো শিৱ মন্দিৰ, এইটোত যাম এতিয়া। চ' বলক। গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব দেই, ভাল লাগিলেও ক'ব, বেয়া লাগিলেও ক'ব। এতিয়াও শিকি আছোঁ ভিডিঅ'টো বনাব, যিমান পাৰোঁ ভাল কৰিব ট্ৰাই কৰিম, ছাপোৰ্ট কৰিব অলপ। চ' গাইজ আমি এতিয়া দ্বিতীয় মন্দিৰত এণ্টাৰ কৰিম। এইটো গছৰ তল, ডাঙৰ গছ এডাল আছে, দেখাই আছোঁ। এইটো আমি এতিয়া দ্বিতীয় মন্দিৰত এণ্টাৰ কৰিম। চেণ্ডেল পিন্ধি আহিব লগা হৈছে, পূৰা একদম শিল ৰাস্তা বনাই আছে যে। অঁ এইটো পুখুৰীত পানীয়ে নাই। ভোলেনাথৰ মন্দিৰ হয়, শিৱ বাবা জাপ বান্ধি আছে। গাইজ আপোনালোকে এটা কাম কৰক, মই গৰুটোৰ কাণত লগাই দিম, আপোনালোকে কিবা এটা কওক। মই শিৱ বাবাৰ যিটো গৰু হয়, এইটো গৰুৰ কাণত মই লগাই দিম, আপোনালোকে কিবা এটা কওক। আপোনালোকৰ মনোকামনা পূৰণ হওক, তাকে আশা কৰিলোঁ।
আমাৰ মন্দিৰত পূজা কৰা হৈ গ'ল সেৱা শুশ্ৰূষা কৰিলোঁ কিবা কিবি তাৰপিছত এতিয়া প্ৰসাদ চসাদ খাওঁ ওলাওঁ চ' আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন বাই বাই টাটা হেভ এ নাইচ ডে বাই বাই